আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কলপচলা চাটনি। এই চাটনিখন কেনেদৰে বনাওঁ চাওঁ আহক। এই চাটনিখন বনাবৰ বাবে মই কলপচলাৰ ডাঠ অংশখিনি গুচাই কোমল অংশখিনি লৈছোঁ আৰু তাৰ লগতে পিঁয়াজ 2টা, আদা এডোখৰ, নহৰু 4 জলকীয়া 3টা লৈছোঁ। কলপচলা আৰু পিঁয়াজখিনি মই কাটি লৈছোঁ। এতিয়া এইখিনি ভাজি ল'ম। কেৰাহী এটাত মিঠাতেল দি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাত জলকীয়া 3টা মই মাজেৰে ফালি দিছোঁ। আদা, নহৰু আৰু কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ। কলপচলাখিনিও দি অকণমান লৰাই দি প্ৰয়োজন অনুসৰি নিমখ দিছোঁ 1 চামুচ। এতিয়া কম জুইত ৰাখি 2-3 মিনিট ভাজি ল'ম। যা হৈ গ'ল। এতিয়া প্লেট এখনত এইখিনি নমাই থলোঁ। এতিয়া মিক্সাৰ জাৰ এটাত ভাজি লোৱা কলপচলাখিনি ভৰাই লৈ ভালদৰে পিচি ল'ম। পিছা হৈ গ'ল। এতিয়া বাটি এটাত এইখিনি উলিয়াই লৈছোঁ। কলপচলাৰ টেষ্টি চাটনি ৰেডি হৈ গ'ল। মই বনোৱাৰ দৰে আপোনালোকেও এনেদৰে বনাই খাব পাৰে। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।